বন্ধুত্ব জ্ঞানী মানুহৰ লগত কৰিব লাগে, কাৰণ নুবুজা মানুহৰ লগত বন্ধুত্ব কৰিলে কোনোবা কাৰণে যদি বন্ধুত্ব ভাঙি যায়, তেনেহ'লে সেই বন্ধুত্ব আপোনাৰ কাৰণে কাল হ'ব পাৰে। কষ্ট এটা সৰু শব্দ, কিন্তু এই সৰু শব্দই মানুহক সলনি কৰি পেলায়। মানুহে পৰিস্থিতিৰ লগত যুদ্ধ কৰিব লাগে। এবাৰ যদি সপোন ভাঙি যায়, দ্বিতীয়বাৰ পুনৰ গঢ়লৈ উঠিব। সঠিক ৰাস্তাত চলা মানুহবোৰে কষ্ট বেছি পায়, কিন্তু তেওঁলোকে কেতিয়াও কাকো কষ্ট নিদিয়ে। অচিনাকি ঠাইত যদি বিপদত পৰে, তেনেহ'লে দুখীয়া মানুহৰ ঘৰত সহায় বিচাৰি যাব, কাৰণ তেওঁলোকৰ ডাঙৰ পকী ঘৰ নাই যদিও ব্যৱহাৰ বহুত ভাল। জীৱনত উন্নতি সাধন কৰিবলৈ বিচাৰিছে তেন্তে পিছলৈ ঘূৰি নাচাবা, কাৰণ অতীতৰ কিছুমান বেয়া মুহূৰ্তই আগুৱাই যাবলৈ পাহৰাই পেলায়। আজিৰ সমাজৰ মানুহবোৰে সেইসকল মানুহকহে বেয়া পায় যিসকলে তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়ে। শত্ৰু হ'লে এনেকুৱা শত্ৰু হ'বা যে তেওঁৰ বন্ধুত্বতকৈও তোমাক বেছি বিশ্বাস কৰে। যি শক্তিশালী তাৰ ক্ষতি নকৰিবা, কাৰণ সি তোমাক এই পৃথিৱীত ক্ষতি কৰিব, আৰু যি দুৰ্বল তাৰো ক্ষতি নকৰিবা, কাৰণ সি তোমাক আখিৰাতত বিপদত পেলাই দিব। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত বেছি পাব লগা হয়। অন্ধই যদি পথ দেখুৱায়, তেন্তে দুয়োজন খালত পৰিব। সেইকাৰণে যি বুজে তাৰ পৰা পৰামৰ্শ লওক। কিছুমান দুখ একান্ত ব্যক্তিগত, যিটো বিচাৰিলেও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়, কিছুক্ষণ হৃদয়ৰে বহোৱা আৰু বিবেকৰ লগত সংলগ্ন কৰা সমাধান এনেই ওলাই পৰিব। নিজৰ দুখ কষ্টবোৰ সকলোকে কৈ ফুৰিব নালাগে, কিয়নো সকলোৰে ঘৰত মলম নহ'লেও নিমখ কিন্তু প্ৰতি ঘৰতে থাকে। ভুলবোৰে মনত ভ্ৰমৰ উৎপত্তি কৰে। এবাৰ ট্ৰেইনত টিকেটবিহীন যাত্ৰা কৰি চাওক। ডবাটোত উঠা বাদাম বেপাৰীজনকো তিতি যেন লাগিব। মানুহবোৰ কি আচৰিত, যাক ভাল পায় তেওঁৰ বেয়াখিনি নেদেখে, যাক ঘৃণা কৰে তেওঁৰ ভালখিনি নেদেখে। যি আজিলৈকে প্ৰেম কৰা নাই,
সি প্ৰীতিৰ মৰ্ম কি বুজে, প্ৰীতিৰ কৰ্ম কি বুজে, প্ৰীতিৰ ধৰ্ম কি বুজে। এজন বিশেষ ব্যক্তিয়ে কৈছিল, যেতিয়ালৈ আমাৰ দেশত কিতাপবোৰ ফুটপাতত বিক্ৰী হ'ব আৰু জোতাবোৰ শ্ব'ৰুমত সজাই থোৱা হ'ব, বুজিবা আচলতে মানুহক জ্ঞানৰ প্ৰয়োজন নহয়, জোতাৰহে বেছি প্ৰয়োজন। মই অজ্ঞানী হ'ব পাৰোঁ, বুৰ্বক হ'ব পাৰোঁ, অবুজ হ'ব পাৰোঁ, অখ্যাত হ'ব পাৰোঁ, কোলা হ'ব পাৰোঁ, কিন্তু মোৰ মাৰ বাবে ময়ে শ্ৰেষ্ঠ সন্তান। জীৱনটো সদায় অটিপিৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে, কেৱল শ্ৰদ্ধা আৰু সন্মানৰ কথা ভাবি ৰৈ যাওক, নহ'লে যি শুনিব পাৰে তেওঁ শুনাবও পাৰে। আপুনি অন্য লোকৰ প্ৰতি আগ্ৰহী হোৱাৰ 2 মাহৰ ভিতৰত বন্ধুত্ব কৰিব পাৰে, কিন্তু আপোনাৰ প্ৰতি আগ্ৰহী লোকসকলে বন্ধু বনাবলৈ 2 বছৰত সময় লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।